উত্তৰ গুৱাহাটীবাসী বিধায়ক শ্বেমান আলী আৰু ৰছিদ আলমৰ বিৰুদ্ধে উত্তৰ গুৱাহাটীত উত্তাল প্ৰতিবাদ গুৰুজনাৰ নামত প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিয়া মিউজিয়াম হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে আৰু অধিক খবৰ দিব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ মিয়া মিউজিয়ামক লৈ আজিও উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ ওচৰৰ পাৰ্শ্বৱৰ্তী এলেকাত আৰু ইয়াতে এক উত্তাল প্ৰতিবাদ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ইয়াৰ পাছত গোপাল ঠাকুৰাই দেখুৱাই আছে এয়া হৈছে উত্তৰ গুৱাহাটীৰ পৰিৱেশ যে যি মিয়া মিউজিয়ামক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে আৰু সেই সময়ত উত্তৰ গুৱাহাটীৰ ৰাইজে এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই দৃশ্য আপোনালোকে নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ যে কলাক্ষেত্ৰত যি মিয়া মিউজিয়াম স্থাপন কৰাৰ কাৰণে যি এজন বিধায়কে দাবী উত্থাপন কৰিছিলে তাৰ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে আৰু তাৰ মাজতে উত্তৰ গুৱাহাটীৰ উত্তাল প্ৰতিবাদ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে মই এই দৃশ্য ফোন কৰি দেখাবলৈ যত্ন কৰিছোঁ মিয়া মিউজিয়াম নচলিব মিয়া মিউজিয়াম নচলিব মানালী হুঁচিয়াৰ মানালী হুঁচিয়াৰ কি ক'ব যিহেতু কলাক্ষেত্ৰৰ দৰে এটা ডাঙৰ অনুষ্ঠান এটা জাতীয় অনুষ্ঠানত যিহেতু মিয়া মিউজিয়াম স্থাপন কৰাক লৈ যি উত্তাল প্ৰতিবাদ ইতিমধ্যে সমগ্ৰ ৰাজ্যত চলি আছে তাৰ মাজতে আপোনালোকে যি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ অঞ্চলত আপোনালোকে কি আচলতে প্ৰকাশ কৰিব বিচাৰিছে আচলতে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি এটা ঐতিহ্য কলাক্ষেত্ৰত যিহেতু আমাৰ যিটো এজন অকুট মন্তব্য এটা এই চেয়াৰমেনৰ অকুট মন্তব্যক লৈ আমি গৰিহণা দিছোঁ আৰু চেয়াৰমেনলৈ আমি বুজাই দিব বিচাৰোঁ যে কোনো পধ্যেই আমি শংকৰদেৱ কলাক্ষেত্ৰৰ দ্বাৰা গুৰুজনাৰ প্ৰতিষ্ঠা আৰু শংকৰদেৱ কলাক্ষেত্ৰত আমি কেতিয়াও কোনো কালে মিয়া মিউজিয়াম প্ৰতিষ্ঠা হ'বলৈ নিদিওঁ আৰু তেখেতক আমি সকিয়নি দিব বিচাৰিছোঁ আজি এই জালুকবাৰী সমষ্টিৰ পৰা আমি সকিয়নি দিব বিচাৰিছোঁ যে এটাও কোনোদিনাখনে যাতে এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে নহ'লে কিন্তু ইয়াৰ পিছত আমি বেলেগ ধৰণৰ মন্তব্য তেওঁৰ তলত কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু কেৱল মিয়া মিউজিয়ামেই নহয় আন এজন বিধায়কে কৈছে যে মিয়াক বাদ দি আচলতে অসমৰ যি সংস্কৃতি অসমৰ যি জাউতিযুগীয়া সংস্কৃতি সেয়া বিপন্ন হৈ পৰিব কি ক'ব বিচাৰে হয় অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা হোৱা শংকৰদেৱ কলাক্ষেত্ৰত যি মিয়া মিউজিয়ামৰ প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ গৰিহণা যোগ্য অসমত অসমীয়াৰে আধিপত্য থাকিব ইয়াত বেলেগৰ আধিপত্য আমি সহ্য কেতিয়াও নকৰোঁ আৰু লগতে ইয়াতকৈ এখোপ আগবাঢ়ি গৈ আব্দুল ৰছিদে যিটো মন্তব্য দিছে যে মিয়া নহ'লে অসমীয়াৰ অস্তিত্ব নাথাকিব এইটো তেনেধৰণৰ মন্তব্যই আমাৰ অসমীয়া সমাজখনক এক বিশৃংখল পৰিস্থিতিৰ মাজলৈ ঠেলি নিব দিছে আৰু তেওঁ বুৰঞ্জী বিকৃত কৰিব বিচাৰিছে বুৰঞ্জী বিকৃত কৰি তেওঁলোক অসমীয়া জাতিৰ জনগোষ্ঠী বুলি উল্লেখ কৰিছে কিন্তু আমি বুৰঞ্জী পঢ়িছোঁ যে বুৰঞ্জীত মিয়াসকলৰ জনগোষ্ঠী বুলি কোনো উল্লেখ নাই গতিকে দুয়োগৰাকীকে কংগ্ৰেছী বিধায়কৰ যি মন্তব্য তাৰ কাৰণে তেওঁলোকক আমি গৰিহণা দিছোঁ আৰু এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উত্তৰ গুৱাহাটীত বিশেষকৈ দুজন বিধায়কক কংগ্ৰেছী বিধায়কক লৈ এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে উত্তৰ গুৱাহাটীত মই এই পৰিৱেশ পুনৰ দেখুৱাইছোঁ যে উত্তৰ গুৱাহাটীৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ